আজি শনিবাৰ বন্ধ দিনত অলপ বৰগছৰ ফালে ফুৰি আহোঁ বুলি ভাবিলোঁ। ড্ৰাইভিং চিটত আছে চন্দন আৰু পিছফালে আছে আমাৰ ৰক্তিম। মানুহৰ জীৱনত ধেৰ সমস্যা থাকে। লাইফ ইজ ফুল অফ ষ্ট্ৰাগল। বাহিৰলৈ গৈ অলপ ফুৰি আহিলে, অলপ ৰিফ্ৰেছ হৈ আহিলে মনটো পাতল হৈ যায়। যোৰহাট টাউন টু বৰগছ ইজ নিয়াৰ এবাউট 91 কিলোমিটাৰ। আপোনালোকে জীৱনটো কেনেকৈ এনজয় কৰিব বিচাৰে কমেণ্ট কৰি জনালে ভাল পাওঁ। আমি এতিয়া পালোহি ৰিচোৰ্ট বৰগছ অথবা বানিয়ান ট্ৰিজ। এই ৰিচোৰ্টখনত ধেৰ বানিয়ান ট্ৰিজ আছে। বৰগছ ৰিচোৰ্টত আমি খাবলৈ বুলি অহা নাছিলোঁ, আমি ফুৰিবলৈ বুলিহে আহিছোঁ। কাজিৰঙালৈ অহা ভিজিটৰ্ছৰ কাৰণে বৰগছ হৈছে এটা পাৰফেক্ট ষ্টেইং অপশ্যনছ। কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই ৰিচোৰ্টখন থাকিবৰ বাবে সঁচাকৈয়ে বৰ ধুনীয়া জেগা হয়। ৰিচোৰ্টখন আছে চিলডুবি গাঁও, পকাৰা ৰেঞ্জ, কাজিৰঙা। আৰু ইয়াত 5 ষ্টাৰ একমডেশ্যন ফেচিলিটিছ আছে। আপোনালোকে দেখিছেই ওপৰত লিখা আছে বৰগছ। ৰিচোৰ্টৰ ভিতৰলৈ যাবলৈ অলপ দূৰ খোজকাঢ়ি যাব লাগিব। ষ্টেয়াৰ্ছবোৰ ষ্টিফ নহয়, বহল, সেইকাৰণে খোজকাঢ়ি যাবলৈ ভাল। অলপ দূৰ যোৱাৰ পাছতে দেখিব এটা একুৱাৰিয়াম এণ্ট্ৰেঞ্চৰ মুখতে আছে। বস্তুশাস্ত্ৰত বিশ্বাস কৰে যে একুৱাৰিয়াম এট প্ৰপাৰ ডাইৰেকশ্যনছ বুলি থোৱা হয়। It brings prosperity, wealth and positive energy. যদি মই ভুল নহয়, একুৱাৰিয়াম ৰখা ডাইৰেকশ্যন নৰ্থ ইষ্ট হয়। ৰিচোৰ্টৰ ইণ্টেৰিয়ৰ বিৰাট ধুনীয়াকৈ ডিজাইন কৰা আছে। আপোনালোকে লিফ্ট চাইডে দেখিবই ইয়াত সৰু সৰু হেণ্ডিক্ৰাফ্টছৰ দোকান আছে আৰু মানুহ বহিব পৰাকৈ বিৰাট ধুনীয়াকৈ চোফা ছেট কৰা আছে। আপোনালোকে দেখিব কেনেকৈ বাতি এটাত পানী দি ফুল সজাই দিছে। সেইদৰে মানুহে ৱাটাৰ ফাউণ্টেইনছ ৰাখে ঘৰত টু এট্ৰেক্ট পজিটিভ এনাৰ্জি। আপোনালোকে দেখিছে পকাৰে এখন খুব ধুনীয়া দলং বনাই দিছে আৰু তলেদি ঝৰ্ণা এখন বৈ গৈছে আৰু খুব ধুনীয়া ফুলৰ প্লেণ্টেশ্যন কৰিছে। আপোনালোকে যদি আহি ইয়াত থাকিব বিচাৰে, মই জনাব বিচাৰোঁ ইয়াত ডিফাৰেণ্ট টাইপছ অফ ৰুমছ আছে, যেনেকৈ এক্সিকিউটিভ ৰুমছ, এক্সিকিউটিভ ডিলাক্স ৰুমছ, লাক্সাৰী ডিলাক্স ৰুমছ, ৰেচিডেঞ্চিয়েল সুইটছ আৰু ৰুমবোৰ 5 ষ্টাৰ ষ্টেণ্ডাৰ্ড কেটেগৰিজ ৰুমৰ হয়। আপোনালোকে দেখিছে তলত নামি আহি আমি এখন ধুনীয়া প্লেগ্ৰাউণ্ড পালোঁ, গছ-গছনি জংঘলেৰে ভৰা। বৰগছৰ চাৰিওপাশে যোনটো সেউজীয়া পৰিৱেশ সঁচাকেই মনটো ঠাণ্ডা আৰু পাতল কৰি দিয়ে। এই প্ৰাকৃতিক সৌন্দৰ্য দেখি এটা উইলিয়াম শ্বেক্সপিয়াৰৰ কোটছ মনত পৰে, "The earth has music for those who listens." পোৰ কোৱালিটি ভিডিঅ'গ্ৰাফীৰ বাবে মই অতি দুখিত। আৰু আপোনালোকে দূৰত দেখিছে ইয়াত ভলীবল কোৰ্ট আছে। কোনোবাই ইচ্ছা কৰিলে ইয়াতে খেলিব পাৰে আৰু চাইডে সৰু সৰু বেঞ্চ আছে, কোনোবাই জিৰণি ল'ব পাৰে। আহক আমি আৰু অলপ ভিতৰলৈ সোমাই যাওঁ। এইফালে ৰিচোৰ্টৰ এটা আনাডাৰ পাৰ্ট আছে আৰু অলপ আগলৈ গৈ দেখা পাব ইয়াতো বহি খাব পৰা সুবিধা আছে। ওচৰতে এখন এথনিক ৰেষ্টুৰাঁ আছে আৰু এইফালে দেখিছে সৰু সৰু কণমানিবোৰে টেবুল টেনিছ খেলি আছে। আৰু এই ৰিচোৰ্টখনত ইয়াৰ বাহিৰেও আৰু বহুত বস্তু আছে। ছুইমিং পুল আছে, স্পা চেণ্টাৰ আছে, মেছেজ চেণ্টাৰ আছে, কিডছ পুল আছে, ফিটনেছ চেণ্টাৰ আছে, চ' অন। ইয়াত খালী আছে, কিন্তু ইয়াতো বহি মানুহে খাব পাৰে। চাওক ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। যিসকলে ষ্ট্ৰেছ ফ্ৰী হ'ব বিচাৰে, দিছ ইজ দি ৰাইট প্লেচ টু বি। মোৰ লগৰ চন্দনৰ ঘৰত অলপ মেডিকেল ইমাৰ্জেঞ্চিছ আছিলে, সেইবাবে ভিডিঅ'টো সোনকালে সামৰণি মাৰিম। আমি এতিয়া বৰগছৰ পৰা ওলাই আহিব লৈছোঁ। বৰগছৰ পৰা কিছু নিলগত বানকাঁহী বুলি এখন এথনিক ৰেষ্টুৰেণ্ট আছে। ইয়াতে আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰিম বুলি আহিলোঁ। আৰু এইখিনিতে আমি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভাল পালে চাই। থেংকছ ফৰ ৱাচিং।